মানিক আৰু 2টা বা 1:30মান বজাত হঠাতে 4-5জন মানুহ আহি আমাৰ বিচনাতে আহি এটেক কৰিছে। চাবি বিচাৰিছে, চাবিও আমি গম নাপাওঁ ক'ত আছে, পাহৰি গ'লোঁ, নাৰ্ভাছ হৈ গ'লোঁ মানুহকেইটাই। গতিকে সিহঁতে আমাক মাৰপিট কৰিছে আৰু গোটেইখিনি বস্তু নিজে ভাঙি, আলমিৰা ভাঙি গহনা পাতি নিছে আৰু গাড়ীখন নিছে, মোবাইল 2খন আৰু হাৰমনিয়াম বাকচখন কিবা বাকচ বুলি সন্দেহ কৰি লৈ গ'ল আৰু হাৰমনিয়ামৰ বাকচ বুলি সন্দেহ কৰি চাবি বিচাৰি আমাক মাৰিছে। তাৰপিছত মোৰ মানুহজনীক বেছিকৈ মাৰধৰ কৰিছে, তাই মানে চিঞৰি থকাৰ কাৰণে। তাৰপিছত তাৰ ওপৰত 2জন মানুহ উঠি মুখ চুখ বান্ধি আৰু হেঁচি মাৰি ধৰিছে আৰু এনেকৈ। তাৰপিছত শেষত ফালে মোকো মাৰিছে আৰু মোক 2টা হাত আৰু ভৰিৰ সৈতে একেলগে টাইটকৈ বান্ধি দিছে। তাৰপিছত সিহঁতে লাইট অফ কৰি খুব সম্ভৱ ওলাই গ'ল। সিহঁতে ওলাই যোৱাৰ পিছত এতিয়া মই নিজেই হাতেৰে মুখেৰে কামুৰি যেনে তেনে মূৰটো যেনে তেনে খুলি আৰু আমাৰ মানুহজনীৰ খুলিলোঁ। এতিয়া লাইট জ্বলাবলৈ ভয় লাগে, ওচৰতে আছে নেকি এনেকুৱা লাগে। তাৰপিছত আধা ঘণ্টামান পিছত লাইটটো অন কৰিলোঁ, চাইছোঁ আমি লগে লগে থানাৰ ফালে গ'লোঁ আৰু থানাতখিনি গৈ থানাৰ মানুহ আছিলে, তেখেতে গ'লে সহযোগ কৰিছে, ভালকৈ সহযোগ কৰিছে। এইখিনি কেইজনমান আছিলে? 4-5জন মান হ'ব এনেকৈ। কিমানমান সময় ঘটনাটো ঘটিছিল? 1:30-2 বজাত এনেকৈ হ'ব। 1:30-2 বজাত। তেখেতলোকে কি ভাষাত কথা বতৰা পাতিছিল? প্ৰথমতে হিন্দীত পাতিছিলে, পিছত অসমীয়াতে পাতিছে, শুদ্ধ অসমীয়াত কথা পাতিছে। কি বস্তু আপোনাৰ পৰা নিছে বিশেষকৈ? মোবাইল 2খন, গাড়ীখন নিলে। গাড়ী আছিলে? চুইফ্ট। তাৰপিছত আপোনাৰ গহনা পাতি নিছে, তাৰ ডিঙিত চেইন আছিলে, চেইনডালো নিলে, এইবিলাক নিলে। দা চা আছিলে আৰু কিবা চিপৰাং জাতীয় বস্তু এইবিলাক আছিলে। মাৰধৰো কৰিছে আপোনালোকক? এইয়া সোমোৱাৰ লগে লগে আপোনালোক প্ৰথমত বান্ধি থৈছে? বান্ধি থৈছে। প্ৰথমতে চাবি বিচাৰিছিলে, চাবিটো দিব নোৱাৰিলোঁ, ক'ত আছে, নাৰ্ভাছ হৈ গ'লোঁ না, তেতিয়া মাৰপিট কৰিছে বেছি। বাইদেউক চাকুৰে আক্ৰমণ কৰিছে? সন্দেহ কৰিছোঁ মানে অলপ চাকু হ'ব পাৰে। কেনেধৰণৰ সঁহাৰি পাইছে আপোনালোকে? কেনেধৰণৰ তদন্ত কৰিছে? তেখেতসকলৰ পৰা ভাল সঁহাৰি পাইছে। বৰ্তমান তেখেতসকলে তদন্ত চলাই আছে। মই আশা কৰিছোঁ তেখেতসকলে দোষী কৰায়ত্ব কৰিব পাৰে বুলি মই আশাবাদী। আৰু মোৰ এইকাৰণে দুখ লাগিছে, মই দুখীয়া ল'ৰা ছোৱালীক বহুত পঢ়ালোঁ, পইচা নোলোৱাকৈ, সেইকাৰণে অলপ মনত দুখ পাই আছোঁ। আমিতো বিচনাত আছোঁ না, বিচনাতে আহি কিন্তু দৰ্জাটো ভাঙা আছে। আপোনাৰ ল'ৰা ছোৱালী ইয়াত নাথাকে নেকি? ছোৱালী নাথাকে, বাহিৰত থাকে 2জনেও। কালি গৈছিলোঁ আমি ওদালগুৰিত, তেনেকৈ ওদালগুৰিৰ পৰা কালি আহিছিলোঁহে। আমাৰ হাওৰাঘাটত হোৱাই নাই, এয়া প্ৰথম ঘটনা হৈছে। গতিকে এই ঘটনাই আমাক মানে বহুত ভয় আৰু মানে বহুত শংকালৈ লৈ গৈছে। কাৰণ আমাৰ হাওৰাঘাটৰ বেছিভাগ দম্পতি ল'ৰা ছোৱালীবোৰ বাহিৰত পঢ়া, প্ৰায়বোৰ মানুহ আমাৰ দুজনেই থাকে আৰু সকলো চাকৰিয়াল। গতিকে আমাৰ একেবাৰে নিৰাপত্তা নাইকিয়া হৈ গৈছে। গতিকে আমি কিন্তু প্ৰশাসনৰ ওচৰত মানে নিৰাপত্তা বিচাৰিছোঁ, কাৰণ এই নিৰাপত্তা যদি নাথাকে আমাৰ ভৱিষ্যতলৈ দিগদাৰ আছে। কাৰণ আজি তেখেত এই 2জনক প্ৰাণেহে মাৰা নাই, যেনেকৈ পিটি কৰি যি অৱস্থা কাটি কৰি যেনেকুৱা অৱস্থা কৰিছে তেওঁলোকৰ। আজিকালিতো তেওঁ এজন টিচাৰে হয়, টিচাৰৰ ইমান টকা পইচা নাই নহয়। আজিকালি টিচাৰ হ'লেও কি থাকে, লোন থাকে ন। তেখেতে 2জনীকে ছোৱালী পঢ়াই আছে বাহিৰত, আৰু লোনে চোনে তেখেতৰ অকল ভেটিটোৱে আছে। এজন মানুহ থাকিবৰ কাৰণেতো ঘৰ এখন বনায়, তাৰ বাহিৰে অন্য একো নাই। গতিকে বাহিৰৰ পৰা ৰং চং দেখি তেওঁলোকে যদি এই কামটো কৰিছে, মই আচলতে প্ৰশাসনক অনুৰোধ জনাম যে আপোনালোকে পেট্ৰলিঙৰ ব্যৱস্থা কৰক, আৰু লগতে আমাৰ যি ৰাস্তা, সেই ৰাস্তাত CC কেমেৰাৰ ব্যৱস্থা কৰক। লগতে মিউনিচিপালিটিকো ক'ম যে আপোনালোকে CC কেমেৰাৰ ব্যৱস্থা কৰক, কাৰণ হাওৰাঘাটবাসী কিন্তু বহুত শান্তিত আছিলে। গতিকে আমি নিৰাপত্তা বিচাৰোঁ। আৰু এই 2জন মানুহ আজি ভাগ্য ভাল, প্ৰাণে মাৰি নগ'ল।
কিন্তু যি মানে অভিসন্ধি আছিলে তেওঁলোকক প্ৰাণে মৰা অভিসন্ধি আছিলে। গতিকে সেই দুজনী ছোৱালী আজি কি হ'লহেঁতেন অৱস্থা। এনেকৈ আমাৰ হাওৰাঘাটৰ প্ৰায় মানুহৰ ল'ৰা ছোৱালীও কম আমাৰ, আৰু মানুহবিলাক অকলে থাকে। গতিকে বহুত ভয়ৰ কথা হৈ গৈছে, মানুহৰ এতিয়া টোপনি সৰিব। গতিকে আপোনালোকক মই এই চেনেলৰ দ্বাৰাই মানে অনুৰোধ জনাইছোঁ, আমাৰ হাওৰাঘাট পৌৰসভা লগতে পুলিচ প্ৰশাসনক জনাইছোঁ যে আপোনালোকে পেট্ৰলিঙৰ ব্যৱস্থা কৰক। লগতে সকলোৱে মানে যিসকল সচেতন ব্যক্তি তেওঁলোকেও ঘৰত CC কেমেৰা লগোৱাৰ ব্যৱস্থা কৰিব লাগে, আৰু যাতে ভৱিষ্যতলৈ আৰু এনেকুৱা ঘটনা নহয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।